আজি মৰণ নোহোৱা এটা ক'ত গেছে এটাৰো দেখা দেখি নাই। মাকছে দে ডাক্তৰ দেখোন এনে তাহাঁত আহিয়ে পোৱা নাই, অলপ ইয়াৰ লগতে চকুতি ন আৰু হাও বাবা লালটু শুন কি খবৰ বাবা লালটু আছো দিয়ক খুৰা ভালে। আপুনি ক'ৰ পৰা আহিলে? নাই বীৰেণৰ জীয়াকৰ হাগা হৈছিল, তাকেই ফোন কৰি মাতিছিল কিবা হোৱা বুলি, তাকে খৰধৰকে গেলো। পিছে বাবা ঘৰত ভাল না মাই দেউতে? খুৰা আছে দিয়ক। তই যে চাকৰি ইণ্টাৰভিউ দিছিলি কেনে হৈছে? ইমান এটা ভাল হোৱা নাই, চাওঁ দেচোন ৰিজাল্ট দে কি হয়। খুৰা মোৰ এটা বেমাৰ হৈছিল। কি বেমাৰ বাবা তোৰ আৰু কি বেমাৰ হ'ল এই চেঙৰা বয়সত? মই কথাবিলাক 3 ছেকেণ্ডৰ মূৰে মূৰে পাহৰোঁ, এইটো আৰু কি বেমাৰ? হাও কেতিয়াৰ পৰা হৈছে এই বেমাৰটো? কি বেমাৰ? কাৰ বেমাৰ? তোৰ যে এই বেমাৰটো হৈছে 3 ছেকেণ্ডৰ মূৰে মূৰে পাহৰা। কাৰ কল মই কথা পাহৰা বুলি 3 ছেকেণ্ডৰ মূৰে মূৰে? ফালতু চলি মোৰ লগত চকুতি কৰিব আহিছে, লগতে যাবি যা তই, তোৰ এনেও দিন ভাল নাযায়। এটা ডাক্তাৰ সেই লালটো